हेलो बंधु बान्धवीসকল ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ চেনেল আসাম এডুকেশনাল একাডেমি লৈ তো এই আসাম এডুকেশনাল একাডেমিৰ এইখন ভিডিও হ'ব প্ৰথমখন ভিডিও তো প্ৰথমখন ভিডিওত মই তোমালোকক শিকাবলৈ যাম ক্লাস 9ৰ অৰ্থাৎ সেবা বৰ্ডৰ ক্লাস 9ৰ অধ্যায় দ্বিতীয় তো দ্বিতীয় অধ্যায়টো হ'ল বহুপদ তো আজিৰ পৰা এই ভিডিওটো তোমালোকে এডুকেশনাল যেটো পাঠ্যক্ৰমৰ লগত জড়িত ক্লাস 9ৰ পৰা আৰম্ভ কৰি ক্লাস 8 ক্লাস 9 ক্লাস 10 তাৰ পিছত জেডব্লিউ যিবোৰ প্ৰৱেশিকা পৰীক্ষা আছে এই পৰীক্ষাবোৰৰ যি পাঠ্যক্ৰমৰ লগত ৰিলেটেড বিষয়বস্তু এই বিষয়বস্তুবোৰ আমি তোমালোকক দি যাম তোমালোকক এডুকেট কৰাৰ চেষ্টা কৰিম তো গতিকে বলা আৰম্ভ কৰো আমাৰ প্ৰথমখন ভিডিও তো প্ৰথমখন ভিডিওত মই আজি তোমালোকক অলৰেডি কৈছোৱে মই যে ক্লাস 9ৰ বহুপদৰ বিষয়ে বহুপদ চেপ্টাৰৰ বিষয়ে পঢ়িম তো গতিকে বলা তো বহুপদটো জনাৰ আগতে আমাক অকমান ক্লাস 8ৰ পিনে যাব লাগিব 8ত আমি শিকিবলৈ পাইছিল বীজগণিতীয় ৰাশিৰ বিষয়ে তো বীজগণিতীয় ৰাশিটোনো কি আছিল বীজগণিতীয় বস্তুটোনো কি আছিল এইবোৰ আমাক আগতে জানি ল'ব লাগিব এই বহুপদটো কৰাৰ আগতে তো বীজগণিতীয় ৰাশিৰ ভিতৰত পৰে ধৰা হ'ল 5x x + 2 x + 3 x + 2x + 3 এনেকুৱা ধৰণৰ ৰাশিবোৰক কি কোৱা হ'ব বীজগণিতীয় ৰাশি তো এই বীজগণিতীয় ৰাশিবোৰ এইবোৰ হৈছে এই x এইখন x এই x যিবোৰ থাকিব x থাকিব পাৰে y থাকিব পাৰে তাৰ পিছত z থাকিব পাৰে এইবোৰক কোৱা হ'ব চলক তো এইবোৰৰ লগত যেনেকুৱা এইটো আছে হ'ল 2x অৰ্থাৎ এনেকুৱা থাকিব পাৰে এইটো এটা বীজগণিতীয় ৰাশি তো এই বীজগণিতীয় ৰাশিটোত x টো হৈছে চলক আৰু 2 টো হৈছে এই x ৰ সহগ তো গতিকে আমি দেখিবলৈ পালো যে এই 2 টো হ'ল সহগ কাৰ সহগ x ৰ সহগ আৰু x টো হৈছে চলক তো এতিয়া এনেকুৱা ধৰণৰ বীজগণিতীয় ৰাশিত x প্লাস যেনেকৈ ইয়াতে এইটো আছিল 2x + 3 এইটো বীজগণিতীয় ৰাশি এই ৰাশিটোত x টো আমি গম পালো এইটো হ'ল চলক তাৰ পিছত 2 টো হ'ল সহগ এই x টো হ'ল চলক কিন্তু এই তিনিটো কি বুলি কম এই তিনিটো হৈছে ধ্ৰুৱক তিনিটো হৈছে ধ্ৰুৱক তো গতিকে x টো হ'ল চলক 2x ৰ লগত x টো হ'ল চলক আৰু 2 টো হ'ল x ৰ সহগ আৰু 3 টো হ'ল ধ্ৰুৱক তো গতিকে আমি বুজিবলৈ পালো যে বীজগণিতীয় ৰাশি কি এটো জাস্ট আমি মনত পেলালো ক্লাস 8ত আমি অলৰেডি এইবোৰ পাই আহিছো তো এতিয়া বীজগণিতীয় ৰাশিৰ পিছত আহে পদ তো পদ নো কি এতিয়া পদ হ'ল বীজগণিতীয় ৰাশি এটা যোগ বা বিয়োগ চিহ্নৰ দ্বাৰা পৃথক হৈ থকা প্ৰতিটো অংশকে পদ বুলি কোৱা হয় এতিয়া কি কৈছে বীজগণিতীয় ৰাশি এটাত বীজগণিতীয় এটা ৰাশি লৈ লও x² + 2x + 3 এটা হ'ল বীজগণিতীয় ৰাশি এই বীজগণিতীয় ৰাশিটোত ইয়াতে চোৱা x² আছে x² টো কাৰ পৰা পৃথক আছে 2x ৰ পৰা পৃথক আছে কেনেকৈ পৃথক আছে পৃথকটো হ'ল যোগ চিহ্নৰ দ্বাৰা পৃথক হৈ আছে তো এইটো এটা অংশ হৈ গল তাৰ পিছত এইটো এটা অংশ হৈ গল হল না নহয় এতিয়া 2x টো আকৌ কি হৈ আছে x² ৰ পৰা পৃথক হৈ আছে 3 ৰ পৰা পৃথক হৈ আছে কিহৰ দ্বাৰা কেনেকৈ পৃথক হৈ আছে ইয়াতে যোগ চিহ্নৰ দ্বাৰা তো গতিকে এই যোগ চিহ্নৰ দ্বাৰা 2x টো 3 ৰ পৰা পৃথক হৈ আছে 3 টো 2x ৰ পৰা পৃথক হৈ আছে তো এইটো এটা অংশ হৈ গল
তিনিটা এটা অংশ 2x টো এটা অংশ আৰু x টো এটা x স্কয়ার টো এটা অংশ হৈ গল তো এই একোটা অংশক এই একোটা অংশক আমি কি বুলি কম পদ বুলি কম x স্কয়ার টো এটা পদ 2x টো এটা পদ 3 টো এটা পদ তো গতিকে আমি ইয়াতে কিটা পালো তিনিটা পদ পালো তো এতিয়া পদটো তো হৈ গল পদৰ আকৌ কিছুমান ভাগ আছে এই ভাগবোৰ হল তো পদ আমি পাই গলো তো পদ আকৌ কিছুমান ভাগ আছে হেবোৰ হল এক পদ এতিয়া এক পদ ন কি এতিয়া এক পদ কবলৈ গলে x স্কয়ার ধৰি ললো তাৰ পিছত 5x বুলি ধৰি ললো তাৰ পিছত 3x বুলি ধৰি ললো ইয়াতে চোৱা এই x স্কয়ার টোৰ আগপিনে কোনো বস্তু যোগ হৈ থকা নাই বা পিছপিনে কোনো বস্তু বিয়োগ হৈ থকা নাই বা যোগ হৈ থকা নাই x2 অকলে আছে এইটো এটা অংশ এই অংশটোক বা এই পদটোক কি বুলি কোৱা হ'ব এক পদ বুলি কোৱা হ'ব ঠিক সেইদৰে এই 5x টোৰ লগত কোনো বস্তু যোগ হৈ থকা নাই কোনো বাকি বেলেগ কোনো পদ যোগ হৈ থকা নাই তো গতিকে 5x টো এটা সিঙ্গেল পদ অৰ্থাৎ এক পদ এক হল সিঙ্গেল এটা পদ গতিকে 5x টো হ'ব এক পদ এতিয়া হল দ্বিপদ তো দ্বিপদ বুলিলে কি বুজো আমি দ্বি বুলিলে বুজো আমি দুটা অর্থাৎ তাহলে ইয়াতে কি কোনটোৰ কথা কোৱা হ'ব দুটা পদৰ বিষয়ে কোৱা হ'ব তো এতিয়া চাও x স্কয়ার প্লাস 2x তো এইখিনিৰ x স্কয়ার টো এটা পদ 2x টো এটা পদ তাহলে দুটা পদ হৈ গল তাহলে এটো কোৱা হ'ব দ্বিপদ বুজি পালা অত্যন্ত সহজ তাৰ পিছত আহিল ত্ৰিপদ এতিয়া ত্ৰিপদ ন কি ঠিক যিদৰে দ্বিপদ আছিল যিদৰে এক পদ আছিল ত্ৰিপদটো হে একেদৰে হ'ব x³ + 2x² + x এটো এটা বীজগণিতীয় ৰাশি ধৰি ললো এই ৰাশিটোত চোৱা 3x2 কাৰ লগত যোগ হৈ আছে 2x ৰ লগত যোগ হৈ আছে 2x² ৰ লগত যোগ হৈ আছে আৰু 2x2 x ৰ লগত যোগ হৈ আছে তিনিটা পদ যোগ হৈ আছে তো যেহেতু তিনিটা পদ যোগ হৈ আছে তাহলে এই তিনিটা পদৰ ৰাশিটোক ত্ৰিপদ ৰাশি বুলি কোৱা হ'ব তো ইয়াতে চোৱা মই প্ৰতিটো বস্তুতে প্লাস বুলি ধৰি লৈছো কিন্তু ইয়াতে মাইনাসও হ'ব পাৰে যিকোনো এটা ৰাশি হ'ব পাৰে 2x² - 3y এনেকুৱা থাকিব পাৰে ৰাশি যিকোনো থাকিব পাৰে এইটো এটা ত্ৰিপদ ৰাশি হ'ব তো পদ আমি বুজি পালো কেৱল এক পদ দুই পদ ত্ৰিপদে নহয় এতিয়া আমি আৰু এটা পদৰ বিষয়ে জানিম যেতিয়া তিনিটাৰ বেছি হ'ব অৰ্থাৎ পদৰ সংখ্যা যেতিয়া তিনিটাতকৈ বেছি হ'ব তেতিয়া আমি তাক কম বহুপদ তো গতিকে আমি বহুপদলৈ আহি গৈছো তো x³ + 2x² + x - 2 তো ইয়াতে চোৱা এটা পদ দুটা পদ তিনিটা পদ চাৰিটা পদ আহি গল তাহলে এইটোক আমি কম বহুপদ এইটো আমাৰ বহুপদৰ ভিতৰত পৰি যাব তো গতিকে আমি ক্লাস 9 ৰ দ্বিতীয় অধ্যায়লৈ আহি গলো বহুপদলৈ আহি গলো এতিয়া বহুপদৰ ভিতৰত আমি বহুপদ চেপ্টাৰটোৰ ভিতৰত কি পঢ়িম হেবোৰ আমি এতিয়া চাম তো গতিকে যি একপদ যি ৰাশি বুলি কোৱা হয় হেতুক ইংলিছত কোৱা হয় মনোমিনেলস তাৰ পিছত দ্বিপদ যিটো আছে হেতুক কোৱা হয় বাইনমিনেল তাৰ পিছত যিটো ত্ৰিপদ হেতু কোৱা হয় ট্ৰাইনমিয়েল তো এই তিনিটা বস্তু আমি ইংলিশ টাৰ্মবোৰ মনত ৰাখিব লাগিব কাৰণ আমি আগন্তুক দিনত যেতিয়া আমি হায়াৰ সেকেন্ডাৰী পঢ়িম তেতিয়া আমি ইংলিশটো বেছিকৈ আমি পাম তো গতিকে ইংলিশ টাৰ্মটো এতিয়াৰ পৰাই শিকাটো আমাৰ বহুত প্ৰয়োজনীয় তো বহুপদৰ ভিতৰত আমি পাম প্ৰথমতে এটা চলকযুক্ত বহুপদ
তো x কিউব প্লাস একে লৈ আছো মই বারবার কিন্তু এবাৰ অকমান ডিফারেন্ট লও x কিউব প্লাস 5x স্কয়ার প্লাস 2x প্লাস 3 এই বহুপদটোত সোয়া চলক x ইয়াতেও x x চলকে রিপিট হৈ আছে কিন্তু ইয়াতে কিন্তু y নাই y চলক নাই z চলক নাই বা বাকি বেলেগ একো চলক নাই গতিকে এই চলকটো কোৱা হ'ব এটা চলকযুক্ত বহুপদ আৰু এটো সোয়া এটো এটা পূৰ্ণ সংখ্যা এইবিলাক কিন্তু এটা পূৰ্ণ সংখ্যা x কিউব আছে x স্কয়ার আছে এইবোৰ পূৰ্ণ সংখ্যা তো গতিকে এইবোৰক কোৱা হ'ব এটা চলকযুক্ত বহুপদ যত আমাৰ খালি x খালি কেৱল x ৰ দ্বাৰা বা এনেকুৱা সমীকৰণ নহয় এনেকুৱা ৰাখিব থাকিব পাৰে যে y কিউব প্লাস 2y প্লাস 3 এই বহুপদটো সোয়া এটো কিন্তু এটা চলকযুক্ত বহুপদ কাৰণ ইয়াতে খালি কেৱল y হে চলক আছে তো গতিকে এইটোকো আমি কি বুলি ক'ব পাৰো এটা চলকযুক্ত বহুপদ যেতিয়া দুটা চলকযুক্ত বুজিলে ক'বলৈ গ'লে x কিউব প্লাস 2y সোয়া এই x চলকৰ বাহিৰে আৰু এটা চলক আহি গৈছে y তো গতিকে আমি ক'ব পাৰো যে এইটোক আমি দুটা চলকযুক্ত বীজগণিতীয় ৰাখি বুলি বা বহুপদ বুলি ক'ব পাৰো বহুপদীয় ৰাখি বুলি ক'ব পাৰো এটা চলকযুক্ত দুটা চলকযুক্ত তিনিটা চলকযুক্ত তো গমে পাইছে কি হ'ব পাৰে x y তাৰ পিছত z আহিব পাৰে বা u আহিব পাৰে এনেকুৱা চলকযুক্ত আমি বহুপদ পাই যাম তো এয়া হল বহুপদৰ যি আৰম্ভণিতে আমি যি 2.1 ৰ যিটো এক্সাৰসাইজ আছে অনুশীলনী আছে এই অনুশীলনে আগত কিছুমান অৱতাৰণা দিয়া আছে ইন্ট্ৰোডাকচনৰ ভিতৰত এইবোৰ পৰে তো ইন্ট্ৰোডাকচনৰ ভিতৰত আৰু এটা বস্তু পৰে যেনেকুৱা মাত্ৰা ডিগ্ৰী বা মাত্ৰা ডিগ্ৰী কোৱা হয় ইংলিছত মাত্ৰা কোৱা হয় অসমীয়াত তো মাত্ৰাটো এতিয়া কি 6x to the power 7 plus 5x to the power 6 বা 4x to the power x square plus 3 এটা এটা বহুপদীয় ৰাশি এটা ললো তো ইয়াতে সোয়া পাওয়ার অর্থাৎ সূচক ঘাত যেটো কোৱা হয় এই ঘাতটো সোয়া ইয়াতে 7 আছে ইয়াতে 6 আছে ইয়াতে 2 আছে তো ইয়াতে আটাইতকৈ ডাঙৰ কোনটো 7 টো যেটো x ৰ পাৱাৰ ইয়াতে 7 আছে তো এই যেটো ডাঙৰ হ'ব এই সমীকৰণটোক তেনেহলে এই সমীকৰণটোৰ মাত্ৰা বুলি কোৱা হ'ব 7 তো এই সমীকৰণটোৰ মাত্ৰাটো কিমান হ'ল 7 মানে সমীকৰণৰ চলকৰ যেটো আটাইতকৈ ডাঙৰ মান হ'ব সেইটোক আমি মাত্ৰা বুলি সেই সমীকৰণটো সেই ৰাশিটোৰ আমি মাত্ৰা বুলি কম তো এয়াই আছিল এই বহুপদ চেপ্টাৰটোৰ বা অধ্যায়টোৰ যি আগত ইন্ট্ৰোডাকচন বা অৱতাৰণা এই অৱতাৰণাৰ ভিতৰত এইখিনি পৰে তো গতিকে এইটো ভিডিও মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছো তো তোমালোকে যদি এই ভিডিওখন ভাল লাগি থাকে তোমালোকৰ যদি ভাল লাগি থাকে তেনেহলে এই ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা তুমি যিজনৰ মোবাইলত দেখি আছা তুমি হয়তো দেউতাকৰ মোবাইলত দেখি থাকিব পাৰা তেনেহলে তাতে কৰি দিবা লাইক সাবস্ক্ৰাইব তো ইয়ালৈকে